লোকসভাত ডাঙৰ এটা সমাজ আছে, আদিবাসী সমাজ, আৰু এই সমাজটোৰ বহুত সমস্যা থাকে। যোৱা 3 বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এজ এ অভিভাৱক মন্ত্ৰী বহুতখিনি আলোচনা বিলোচনা তেখেতসকলৰ লগত হ'ল, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া আমি কথাখিনি জনালোঁ, বহুতখিনি কাম তেখেতসকলৰ আগবাঢ়ি গ'ল। এই সংগঠনবোৰৰ লগত আলোচনা কৰি এটা শান্তি চুক্তিও হ'ল, আৰু লগতে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলো বনোৱা গ'ল। অহা দিনবোৰত আদিবাসী সমাজক কেনেকৈ আগুৱাই লৈ যাব পাৰি তাৰ বাবেও আলোচনা আমাৰ হৈ থাকে। এই ইলেকশ্যনত আদিবাসী সমাজে একগোট হৈ ভাৰতীয় জনতা পাৰ্টি, UPPL দল আৰু AGP দলৰ প্ৰাৰ্থীক আশীৰ্বাদ কৰিব, আৰু আদিবাসী সমাজে এটা ভোটো বেলেগত নিদি সব ভোট ট্ৰেক্টৰ ছবিত দি UPPL প্ৰাৰ্থীক, নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদপ্ৰাপ্ত BJP সমৰ্থিত প্ৰাৰ্থীক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি তেখেতসকলে আজি আমাক আশ্বাস দিছে। 2006 আৰু 2019 যদি চাই নৱচৰণীয়া যে টৰ্চ লাইটত সব আদিবাসী মেক্সিমাম হৈছিল, এইবাৰ এটা কৰিব পাৰেনে? এইবাৰ টৰ্চ লাইটৰ বেটাৰীটো ফিউজ হ'ব। আদিবাসীৰ ভোটটো এবাৰ NDA পাব। অকল আদিবাসী নহয়, কোকৰাঝাৰ লোকসভাত মই দেখিছোঁ যে স্থায়ী শান্তি আহিছে। মানুহৰ মনত এতিয়া খুচি আছে, মানুহৰ মুখত হাঁহি আছে, মানুহ নিজক সুৰক্ষিত পাই আছে, উন্নয়নৰ কাম হৈ আছে। এই স্থায়ী শান্তি অহাৰ কাৰণে এজনো ল'ৰাৰ হাতত বন্দুক নাই, বোমা বিস্ফোৰণ হোৱা নাই, গুলীচালনা হোৱা নাই, কিডনেপিং হোৱা নাই, ধৰ্ণা হোৱা নাই, প্ৰদৰ্শন হোৱা নাই, পিকেটিং হোৱা নাই। এক শান্তি আহিছে, আৰু এই শান্তিটো আমি বিচাৰোঁ। আৰু এই শান্তিটো আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, এই শান্তিটো আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, এই শান্তিটো আহিছে BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ আশীৰ্বাদত, আমাৰ ভাৰতৰ মাননীয় গৃহমন্ত্ৰীৰ আশীৰ্বাদত এই শান্তিটো থাকিব লাগে। আমি উন্নয়ন বিচাৰিছোঁ, আৰু উন্নয়নৰ কাৰণে আমি কাম কৰি আছোঁ। কোকৰাঝাৰ সমষ্টিত এইবাৰ সকলো জাতি জনগোষ্ঠী সমাজে ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দিব। আৰে বাবা, মাইনৰিটি ক'ৰ পৰা আহিব? মই যেতিয়া ক'লোঁ কোকৰাঝাৰ লোকসভাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে ট্ৰেক্টৰত ভোট দিব, তে মাইনৰিটি কৈ আপুনিহে বিভাজন অনাৰ চেষ্টা কৰি আছে। কোনো মাইনৰিটি মেজৰিটি নাই। এবাৰ সকলোৱে সিদ্ধান্ত লৈছে শান্তিৰ স্বাৰ্থত, শান্তি হোৱাৰ কাৰণে, প্ৰগতিৰ স্বাৰ্থত, শান্তি অহাৰ কাৰণে, আমি সুৰক্ষিত নিজক পোৱাৰ কাৰণে এবাৰ বেলেগ কোনো দল সংগঠন নাই। সকলো জাতি জনগোষ্ঠী, খ্ৰীষ্টিয়ান, হিন্দু, মুছলিম সকলোৱে সিদ্ধান্ত লৈছে ট্ৰেক্টৰৰ ছবিত ভোট দিব। আদিবাসীসকলে যিটো সংস্থাপনৰ কথা আপুনি কৈছে, সুধিছে, তেওঁলোকৰ হাতটো কম মানুহে দাঙিছে। নহয়, সফল দাদা। ইয়াততো যিখিনি আহিছে কৈ আছে যে নাই পোৱা। 1183 জনক দিয়া হ'ল, বাকী পুলিচ ভেৰিফিকেশ্যন চলি আছে। অহা দিনবোৰত পুলিচ ভেৰিফিকেশ্যন হ'লে তেখেতসকলে যদি পুলিচে দিয়ে, ইনকুৱাৰী ৰিপৰ্টটো যদি পজিটিভ আহে, পাব। আৰু তাৰ বাহিৰেও সংস্থাপনৰ বহুত কাম আমি হাতত লৈছোঁ কোকৰাঝাৰত। কোকৰাঝাৰ এক পিছপৰা অঞ্চল, ইয়াত বহুত ধৰণৰ উন্নয়নমূলক কাম আমি হাতত লৈছোঁ। অহা দিনবোৰত আপোনালোকে দেখিবলৈ পাব। আজি কোকৰাঝাৰত এটা কথা জানিব যে বৰ্তমানৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ প্ৰচেষ্টাত BTR ছুপাৰ একাডেমি আৰম্ভ হৈছে। মোৰতো কল্পনাৰ বাহিৰৰ কথা যে এই একাডেমিক পঢ়ি 40 জনে APSC পৰীক্ষা পাছ কৰিলে, এই নীট পৰীক্ষাত 50 জনে পাছ কৰিলে, 4 জনে IITত এডমিশ্যন পালে। কোনোবাই কল্পনা কৰিছিল নে? আপোনালোকে কেতিয়াবা মনত কল্পনা কৰিছিল নে যে BTCত এনেকুৱা কাম হ'ব? মই ধন্যবাদ জনাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক, মই ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গাৰ্জেন মন্ত্ৰী হিচাপে, যে এই জিলাক লৈ তেখেতসকলে যিমান চিন্তা কৰি থাকে আৰু এই জিলাখনক আগুৱাই লোৱাৰ কাৰণে যিটো চেষ্টা কৰি থাকে, জিলাবাসী ৰাইজে একগোট হৈ ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰত ভোট দিব। স্যার, আজি নিখিল বড়ো ছাত্ৰৰ সভাপতি বা প্ৰেছ কনফাৰেন্স কৰি আহ্বান জনাইছে আগ্ৰা মহিলাৰীকো NDA যে জয়ন্ত বসুমতাৰীক ছাপোৰ্ট দিবৰ কাৰণে কোকৰাঝাৰত। ভাল কথা, তেখেতে ভাল কথাই কৈছে। আমি যদি একতা দেখুৱাব পাৰোঁ, হাগ্ৰামা মহিলাৰীও যদি NDA কেণ্ডিডেটক ছাপোৰ্ট কৰিব পাৰে, এইটো এটা ভাল মেছেজ যাব সমাজত।